তেওঁলোকৰ মানে কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টৰ যিটো আমাৰ যিটো গাঁওবুঢ়া পোষ্ট, এই গাঁওবুঢ়া পোষ্টখিনিক আমি এতিয়ালৈকে সিলেকশ্যন কৰি বা ভালকৈ ইণ্টাৰভিউ পাতি আমি এপইণ্টমেণ্ট দিব পৰা নাই। আৰু যি পোষ্টখন ষ্টেট গভৰ্ণমেণ্টে চেংচন কৰি দিছে, এই পোষ্টখন এইবাৰ যাতে কি বুলি কয় ইণ্টাৰভিউটো পাতিব পাৰে, তাৰ কাৰণে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দিয়া হৈছে। আৰু লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে অচিৰেই আমাৰ যিটো CSB গঠন হ'ব, এই CSBৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে ইয়াৰ যিটো ইণ্টাৰভিউৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো সোনকালে সম্পূৰ্ণ কৰিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা লৈ থকা হৈছে। আৰু আমাৰ বাক্সা আৰু ওদালগুৰিত বহুতো পোষ্ট খালী হৈ আছে। তেখেতসকলৰ যিটো ইণ্টাৰভিউ মানে পোষ্টটো ফিল আপ কৰিব লাগে, ইয়াৰো ইণ্টাৰভিউ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে চাই আছে। আৰু যিসকল কাম কৰি থকা ৰেমুনাৰেশ্যন পোৱা নাই বুলি কৈছে, বাকীখিনি পাইছে। ইয়াত কিছু প্ৰব্লেম আছে, যিসকল ঘৰৰ মানে গাৰ্জেনে মৰি যোৱাৰ পিছত আমাৰ SDC-সকলে ডাইৰেক্টলি তেখেতসকলক কাম কৰিবৰ কাৰণে যিটো সুবিধা দিছিল, ইয়াৰ ৰিমুনাৰেশ্যন দিয়াত অলপ চৰকাৰীভাৱে নিয়ম নীতিত অলপ প্ৰব্লেম হৈছে। ইয়াৰেও সমাধান কৰিবৰ কাৰণে BTCৰ যিটো আমাৰ EC মিটিং হয়, এই মিটিঙত সুন্দৰকৈ আলোচনা কৰা হৈছে। আৰু সকলোৰে সমস্যা যাতে আমি সমাধান কৰিব পাৰে, তাৰ কাৰণে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দি থকা হৈছে। আশা ৰাখিছোঁ অলপ সময় লাগিব। এই সময়ৰ ভিতৰত সুন্দৰকৈ চবেই মানি ল'ব পৰা এটা সকলো দিশতে আমি সমাধান কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ।